জুবিন স্কুলৰ পৰা উভতি নাহা বাবে মাতৃ ইলিৰ বৰ চিন্তা হ'ল। আপোনাৰ ল'ৰা স্কুলৰ পৰা উভতি অহা নাই। কাৰ্মেল স্কুল পালোগৈ, দোলা দি আছে। ল'ৰাৰ মুখখনি দেখিহে তেতিয়া মনত শান্তি পালোঁ। ইলিৰ শান্তি আহিছে। জুবিন বৰ দুষ্ট ল'ৰা বুলি খ্যাত হৈছিল। মাকে তেওঁক চকুৱে চকুৱে চাই থাকিব লগা হৈছিল। এতিয়া চাকৰি আহিল কৰিমগঞ্জলৈ, চাৰ্কেল অফিচাৰ বুলি কয়। কিমান দিন তাত থাকিব লাগে তাৰ ঠিকনা নোহোৱাৰ কাৰণে পৰিয়ালটো লৈ গ'লোঁ। জিলাখন আমাৰ চবৰে কাৰণে বিদেশী হৈ আছিল। কাৰ্মেল স্কুলৰ পৰা জুবিনৰ চাৰ্টিফিকেট উলিওৱা হ'ল। আমি আকৌ এখন নেদেখা জেগালৈ যাবলৈ ওলালোঁ, য'ত চিনাকি বুলিবলৈ কোনো নাছিল। ভগৱন্তৰ নাম লৈ আমি ওলাইছিলোঁ। কৰিমগঞ্জ পাই নীলমণি ৰোডৰ কুশিয়াৰা নদীৰ পাৰৰ ঘৰ এটা ভাড়া ল'লোঁ। বাৰিষা পানী বাঢ়িলে বানপানী হয়। আমি থকা ঘৰটোৰ চোতাললৈকে পানী আহে। মুঠতে কৰিমগঞ্জত তেতিয়া ইলিচ উৎসৱ আৰম্ভ হৈ যায়। কটকটীয়া স্বভাৱৰ জুবিনক লৈ সমস্যা হ'ল। তেওঁ প্ৰায়ে নদীখনৰ ফালে দৌৰ মাৰে। ওচৰৰে ছোৱালী এজনীয়ে সহায়কাৰী হৈ আমাৰ ঘৰত চাকৰিত সোমাল। আমি বাঙালী জীৱনত সিজি যাবলৈ ধৰিলোঁ। বাংলাটো আচলতে চিলটীয়া বাংলা। জুবিনো সৰুৰে পৰা বাংলা ভাষী হৈ উঠিল। তেওঁ ৰবীন্দ্ৰনাথ, নজৰুল আদিৰ লগত এসময়ত ভালদৰে পৰিচিত হৈ পৰিছিল। তাৰ একমাত্ৰ ইংলিছ মিডিয়াম স্কুল প্ৰান্তিক কিণ্ডাৰ গাৰ্ডেনত নাম লিখি দিয়া হ'ল। প্ৰান্তিকৰ পঢ়া শেষ হোৱাত কৰিমগঞ্জৰ হাই স্কুলত নাম লিখি দিয়া হ'ল।